মই ল'ব নিদিলোহেঁতেন। সিহঁতে জমা কৰি থোৱা পুঁজি সিহঁতৰ সম্পত্তি বিক্ৰী কৰি মই শুনা কথা যে আমাৰ চমান চৰকাৰে কৈছে তোমাৰ টিকিটৰ সময়ত পইচা দিব নালাগে, তুমি 2 কোটি টকা বাগান মেনেজ কৰা, মোক এই ইলেকশ্যনত দিব লাগিব তোমাৰ টিকিট খাটাং। গতিকে টিকিট বিক্ৰী কৰি আছে, টিকিট বিক্ৰী কৰি আমাৰ ধুবুৰী জিলাৰ মানুহৰ টকা দি সি ৰাজনীতি কৰি ইয়াৰ পৰা আমাক বিক্ৰী কৰি থৈ যাব। গতিকে সেই উদ্দেশ্য ডকুমেণ্টেশ্যনক আৰু আবদুজ্জামানৰ ওপৰত ভিত্তি কৰি এনেকুৱা দালাল গ্ৰুপ, এনেকুৱা দালাল লিডাৰ, এনেকুৱা লিডাৰক মই ঘৃণা কৰো। এনেকুৱা লিডাৰক মই কেতিয়াও ধুবুৰী জিলাত প্ৰতিষ্ঠিত হোৱাৰ কাৰণে মোৰ যিখিনি শক্তি মই এই ডকুমেণ্টেশ্যনক হেৰুৱাবৰ কাৰণে মই এইখিনি শক্তি মই দেখুৱাম। ৰাইজক মই কওঁ, ধুবুৰী জিলাৰ সমূহ কংগ্ৰেছ কৰ্মী, ধুবুৰী জিলাৰ সমূহ ৰাইজক কৈছো, আপোনালোকে নাজানে মই 35 বছৰ কংগ্ৰেছৰ লগত আছিলো। মই জানো ডকুমেণ্টেশ্যন কি। সি এটা গণ্ডাৰ মাৰা নেতা, সি এজন গণ্ডাৰ। গতিকে ৰকিবুল হোসেন, আপুনি হুঁচিয়াৰ থাকক, আপোনাক কেতিয়াও এই ধুবুৰী সমষ্টিৰ পৰা আপোনাক কেতিয়াও ওলাব নিদিওঁ। আমাৰ তেজ থকালৈকে গৌৰপুৰ সমষ্টিৰ ধুবুৰী জিলাৰ বিত্তে হোৱা, আপুনি বঞ্চিত কৰা, জুয়েলে বঞ্চিত কৰা কংগ্ৰেছ কৰ্মী নেতা, জিলা পৰিষদ আমাৰ আলতাফ হোসেন মণ্ডল, আজি আনোয়াৰ হোসেন, আজি মই ল'ব নিদিলোহেঁতেন। সিহঁতে জমা কৰি থোৱা পুঁজি সিহঁতৰ সম্পত্তি বিক্ৰী কৰি মই শুনা কথা যে আমাৰ চমান চৰকাৰে কৈছে তোমাৰ টিকিটৰ সময়ত পইচা দিব নালাগে, তুমি 2 কোটি টকা বাগান মেনেজ কৰা, মোক এই ইলেকশ্যনত দিব লাগিব তোমাৰ টিকিট খাটাং। গতিকে টিকিট বিক্ৰী কৰি আছে, টিকিট বিক্ৰী কৰি আমাৰ ধুবুৰী জিলাৰ মানুহৰ টকা দি সি ৰাজনীতি কৰি ইয়াৰ পৰা আমাক বিক্ৰী কৰি থৈ যাব। গতিকে সেই উদ্দেশ্য ডকুমেণ্টেশ্যনক আৰু আবদুজ্জামানৰ ওপৰত ভিত্তি কৰি এনেকুৱা দালাল গ্ৰুপ, এনেকুৱা দালাল লিডাৰ, এনেকুৱা লিডাৰক মই ঘৃণা কৰো। এনেকুৱা লিডাৰক মই কেতিয়াও ধুবুৰী জিলাত প্ৰতিষ্ঠিত হোৱাৰ কাৰণে মোৰ যিখিনি শক্তি মই এই ডকুমেণ্টেশ্যনক হেৰুৱাবৰ কাৰণে মই এইখিনি শক্তি মই দেখুৱাম। ৰাইজক মই কওঁ, ধুবুৰী জিলাৰ সমূহ কংগ্ৰেছ কৰ্মী, ধুবুৰী জিলাৰ সমূহ ৰাইজক কৈছো, আপোনালোকে নাজানে মই 35 বছৰ কংগ্ৰেছৰ লগত আছিলো। মই জানো ডকুমেণ্টেশ্যন কি। সি এটা গণ্ডাৰ মাৰা নেতা, সি এজন গণ্ডাৰ। গতিকে ৰকিবুল হোসেন, আপুনি হুঁচিয়াৰ থাকক, আপোনাক কেতিয়াও এই ধুবুৰী সমষ্টিৰ পৰা আপোনাক কেতিয়াও ওলাব নিদিওঁ। আমাৰ তেজ থকালৈকে গৌৰপুৰ সমষ্টিৰ ধুবুৰী জিলাৰ বিত্তে হোৱা, আপুনি বঞ্চিত কৰা, জুয়েলে বঞ্চিত কৰা কংগ্ৰেছ কৰ্মী নেতা, জিলা পৰিষদ আমাৰ আলতাফ হোসেন মণ্ডল, আজি আনোয়ার হোসেন, আজি